আজি ৰাতিপুৱাতে চাঞ্চতে ডান্স মাৰিলোঁ দেখিলে বাপেকে যাই দুলীয়াজানলৈ কিবা কিবি কাম আছে হেনো আমি এতিয়া গৈ আছোঁ তিনিচুকীয়াৰ পৰা দুলীয়াজান আৰু এয়া আমাৰ ল'ৰাৰ উৎপাত আৰম্ভ হ'লেই দেই ৰাস্তাটো চিঞোতে মোৰ এতিয়া মূৰৰ বিষ শুকাই যাব আৰু এইফালে তিনিচুকীয়াৰ পৰা দুলীয়াজান গৈ থাকোঁতে মাজতে অকণমান বাগান পাই আপোনালোককো বোলো দেখুৱাই দিওঁ আৰু এইডোখৰে যি শান্তি আৰু অৱশ্যে আগতে ৰাস্তাটো বেয়া আছিলে এতিয়া কিন্তু ভাল কৰিলে গৈও ভাল লাগিছে আৰু এই বাগানডোখৰ দেখিলে মনটো মানে একদম ভাল লাগে আৰু ফ্ৰেছ লাগে বোলো আপোনালোককো ভিডিঅ'ত দেখুৱাই দিওঁ কেতিয়াবা আহিলে এইফালে এইডোখৰ দেখিব আৰু ধুনীয়া ধুনীয়া ঘৰ দুটামান দেখুৱাই দিলোঁ সেয়া হৈছে টিলিঙা মন্দিৰ আৰু এই ঘৰবোৰ দেখিছে ইমান ডাঙৰ ডাঙৰ বনাইছে এবাৰ আমাৰ শাহুমাই আহোঁতে এনে ঘৰবোৰ দেখিলে কয় আৰু বোলে মানুহবোৰ ইমান ডাঙৰ ডাঙৰ ঘৰ বনাই বোলে মৰিবলৈ মন যায় জানো কথাটো বাৰু মিছা নহয় কিন্তু জীয়াই থকা সময়ছোৱাতনো কাৰ মন নাযাব নহয়নে আৰু ফাইনেলি আমাৰ বাঘৰ পাই গ'লোহি যিহেতু অফিচৰ কাম হ'ল কিন্তু বেংকৰ কাম এটাও আছিলে সেইটো অকণমান টাইম লাগিব গতিকে বাঘৰতে সোমাই যাওঁ বোলো চাহ এভাগ খাই যাওঁ আহিলোঁ এতিয়া মহমাৰি হয় এয়া বাঘৰ মোৰ 2 নম্বৰ বা হৈছে এইজনী আমি হৈছিলোঁ বাই ভনী 6জনী এইজনী হৈছে 2 নম্বৰ মই হৈছোঁ সৰু একেবাৰে কামত লগাই আছো আৰু ফুলখিনি দেখিছেনে ইমান ধুনীয়া ফুলি আছে আকাশখনো ইমান ধুনীয়া লাগিছে আৰু এই গছজোপা চিনি পাইছেনে চেগুন হয় ফাৰ্নিচাৰ কাৰণে একদম এক গ্লাছ কাঠ আৰু একদম নক'ব বিৰাট ভাল দামী কাঠ হয় আৰু এই আৰু এভাগ চাহ খাই বৈ বেছি দেৰি নকৰোঁ অৱশ্যে 10টামান বজালৈকে থাকিম এতিয়া 8:30টামান হৈছে সিমানকণ সময়ে থাকিম আৰু বাৰ ঘৰত এইটো হৈছে বাৰ ডাঙৰটো ল'ৰা লাজ কৰিছে নুঠে আৰু এইফালে কুকুৰা চুকুৰা দেখিছেনে বায়ে বৈ আৰু খুচখুচি অলপ চলপ পঢ়ি আছে আৰু ঘৰটো এয়া অলপ চলপ কাম আৰম্ভ দিছে 2টা ৰুম কমপ্লিট কৰি লৈছে আৰু কিটচেনটোৱে হেতি এটা ছাইড বনাবলৈ আছে আৰু সেয়া আৰু বাঘৰ পৰাও এবাৰ ঘূৰিলোঁ এই যে দেখিছে অভাৰব্ৰিজখন এই ৰাস্তাটো গৈ আমাৰ বাহঁতৰ পিছফালে লাগিছে হয়তো ঘৰটো যাবও পাৰে আৰু এয়া আকৌ বেংকলৈ বুলি আহিলোঁ নহয় আহি এতিয়া গাড়ী ভিৰ মানে আৰু কি ক'ব দুলীয়াজান আহিলে যদি আহে দুপৰীয়া সময়ত নাহিব মানে প্ৰায় 11টামান বজাত সেইখিনি ভাত খোৱা টাইম হয় চাকৰিয়ালখিনি গতিকে গাড়ী ভিৰত ফচিছিলোঁ আৰু সেয়া বেংকৰ কাম কৰি আহিও এবাৰ আকৌ মা ঘৰ পালোহি এয়া মা ঘৰ হৈছে মোৰ উশাপুৰত আৰু এয়া টোপোলা টপলি কিবা কিবি অৱশ্যে মোৰ মিঠাইহে আনিছোঁ কিন্তু কাপোৰখিনি মাহঁতে বাক চিলাবলৈ দিছিলে গতিকে দি পঠিয়াইছে আমাৰ হাততে আৰু ভাইটি দেখিছে নাই সেয়া সৰু বায়েক আহিছোঁ বুলি একদম হাঁহ চাহ মাৰি মেলি পুৰি ৰেডি কৰি থৈছে আৰু এয়া মানুহবোৰ মই বিচাৰি ফুৰিছোঁ এইজনী হৈছে আমাৰ মা আৰু পুষ্কুজনী এয়া দেউতা আৰু এইজনী হৈছে ডাঙৰজনী ছোৱালী এইটো আমাৰ শহাপহুটো দেখিছেনে বাৰু এয়াই আৰু আমাৰ পৰিয়ালটো এতিয়া সৰু হৈ থাকিলে ছোৱালী আছিলোঁ 6জনী কেলে দাইখিনি নাই কথা যা ছোৱালী আছিলোঁ 6জনী এতিয়া মই সৰু 2 নম্বৰ বাক দেখুৱালোঁ বাকী কেইজনী পিছত দেখুৱাম বাৰু এতিয়া ভাইটি ছোৱালী 2জনী মা দেউতা থাকে বোৱাৰীক দেখুৱাই আছোঁ ৰ'ব দেই গুড গুড থেংক ইউ থেংক ইউ আৰু এটা লাগিছিলে দে মোৰ হাঁহটো পচন্দ নাই হোৱা আৰু এটা লাগিছিলে হাঁহ এইজনী আমাৰ বোৱাৰী ভিডিঅ' কল নাই কোৱা সেয়া শহুৰেকৰ লগত একদম বহি মেলি দেখিছেনে জোঁৱাই পুৰা কথা পতাত ব্যস্ত আৰু ময়ো অকণমান দেৰি বহি লওঁ বহি অকণমান ফ্ৰেছ হৈ লওঁ যিহেতু বহুত দূৰ গাড়ীত উঠিলোঁ আজি আৰু সেয়া দেখিছেনে হাঁহ যে মায়ে বাচি থৈছে ঘৰতে পোহে গম পাইছেনে এতিয়া জীয়েকহঁত আহি থাকিব 1 2 এনেকৈ বধি থাকিব আৰু কিবা কিবি পাতিলেও যাব জীয়েকহঁত আহিলেও যাব গতিকে সেয়াই আৰু মাও হাত খৰচটো ওলাই থাকিব প্ৰায় 42টামান আছেগৈ হেনো আগতেও বোলে কেইবাটাও খালেও বিকিলেও মই বোলো হাঁহখিনি আপোনালোকক দেখুৱাই দিওঁ যিহেতু অকণমান এইবোৰ বস্তু দেখিলেও মন চনবোৰ ভাল লাগে নহয়নে মোৰ ক'ব মানে নক'ব আৰু এইবোৰ বস্তুৱে খুচৰি ফুৰোঁ কিন্তু অৱশ্যে হাঁহটো আমাৰ মিষ্টাই পুহিব নিদিয়ে বৰ লেতেৰা কৰে বুলি কুকুৰা কেইটামান পুহিছোঁ বাৰু হাঁহটো ল'বলৈ মন যায় অৱশ্যে হাঁহক বৰ খোৱা যোগান দি থাকিব লগীয়া হয় আৰু হাঁহো অৱশ্যে পুখুৰী চুখুৰী লাগে পিছত হয়তো ল'বও পাৰোঁ নিজেও